গৰম এজনীক আহিম বুলি কৈছিলে নহয় ফোন এটাকে কৈ চাওঁ চশমাখন পিন্ধি ল'ব লাগিব বাটত বোলে মানুহবোৰ গ'লে চাব লাগিব নহয় ধুনীয়া ধুনীয়া ল'ৰা সোপা ফোনটো লগাই লওঁ এইজনী ফোনটোকে চিপ পোৱা নাই জখনীজনী কি বা কৰি থৈছে মোবাইলটো আকৌ এবাৰ মাৰিছে মাৰিছে তাই হেল্ল' আজি আমাৰ ঘৰলৈ অহা কথা আছিলে নহয় আহিবি নেকি আকৌ মই মাক মাংস আনিবলৈ কৈছোঁ নহয় আৰু কাইলৈ স্কুলৰ প্ৰজেক্টটো বনাবলৈ আছে নহয় আহোঁতে চানা লৈ আহিবি দেই জলাচ নাই ভাগ হ'ব দে সোনকালে হ'ব গ'ল এতিয়া মা আলহী আহিব দেই মাংস চাংস আনিবলৈ কবি নহ'লে তই লৈ আনগে যা পইচা দে নহ'লে মই যাম মাৰক পইচা দি থৈছে যে গছ ৰুই থৈছো আনিমগে আলহী এজনী আহিব লগৰ এজনী তই মাংস ভাত অকণ খুৱাব নোৱাৰিবি নেকি বা আনিমগে 50 টকা এটা আছে সেইটোকে লৈ যাবি এদিন আনি পানি খাব লাগিব পইচা দিবি দে সোনকালে চাহটো ভালকে খাব লাগিব নহয় মিঠাই আৰু সোনকালে কৰিবি দে নহ'লে দোকান দূৰ নহয় আহিয়ে পাবহি এজনী কেতিয়াকে আহিব এতিয়া মই আকৌ ফোন কৰিলো নহয় আহিম বুলি ক'লে দেখিম নহয় পঢ়িবলৈ আহনে মাংস ভাত খাবলৈ আহ তহঁতি পঢ়িবলৈ আহিব মাংস ভাত ইমান লুভনি নহয় এতিয়াও আলহী লগৰজনী আহিব বেয়া লাগে ন মাংস ভাত অকণমান খুৱাব লাগিব নহ'লে নিৰামিষ খোৱালে মানে নক'ব নেকি আলহী ঘৰত ফুৰিবলৈ গ'লো অকল নিৰামিষ অকণমানহে খোৱালে মাংস ভাত নাই বুলি ক'ব নহয় ভণ্টি এইফালে আছোন কথা এটা আছে তোৰ লগত আহিছে নে সোনকালে নহ'লে মায়ে খেদিব এতিয়া দুইজনীকে পতা চকলেট কেটকিয়া 5 টকীয়া হলে চকলেট মই খাবলে নাই তোৰ লগৰজনী বাহেই অকণমানি ছোৱালী নহয় ডাঙৰ ছোৱালী নাখায়ো দি পঠাবি গছো আলখুৱা অনুভৱে তোমাকে বিচাৰে মিলিছে মিলিব দিয়া গাব চাব নেজানো ভুলকে গাই আছ কি মুড গাবলৈ মাতিছিলি মোক গান এটা গাবলৈ নাই দিয় এইবোৰ শান্তিকে ৰচোন তই গাবলৈ নেজান তই কি গান গাবি বাদ দে হেৰি নহয় চকলেট খাবলৈ তোক মাতিছিলো যে এতিয়া হেৰি মাহঁতে ভাত খাইছে যে মা এতিয়া ঘৰত নাই বাৰু ফুৰিবলৈ গ'ল গৈছে যে মিটিঙলৈ গোটৰ মিটিঙলৈ ধুকে যা তোক চকলেট খাবলৈ দিম নহয় মই চকলেট নাখাও যা তোৰ লগৰ ছোৱালী ভাইক আহিব নহয় তাক চকলেট দিবি তোক কাহি বাদি ধোৱা তোকে কৈছে মতা মুই চালা তোৰ কাহি বাদি ধুকে যা তোৰ চকলেট খাবলৈ নিদিয় নালাগে সেই তোৰ লগৰ ছোৱালী তাৰ ভাইক তোকে খাব দিবি যা তই কাহি বাদি নধু বাদে মা আহিব নহয় মিটিঙৰ পৰা মায়ে ধুই থাকিব মই যে কাহি বাদি ধুব নাই দেই তোৰহে লগৰ ছোৱালী আহিব মোৰ লগৰ ছোৱালী আহিব জানো তইহে লাজ পাবি তোৰ লগৰ ছোৱালী আহিব লেতেৰা কাহিখিনি দেখিব মই ভালেই পাম কৈ দিম মাহঁতি যেতিয়া ভাত খাই গৈছিলেহে সেনেকে কৈ দিম এতিয়া মাহঁতি যোৱাই ন বেছি টাইম হোৱাই নাই ন গৈছেহে কিমান টাইম হৈছে এতিয়া 12টা বাজিছেহে মা আহিলে যেতিয়া পকত ধেৰণ বজাব তেতিয়া তই মাংস ভাত নেখাওঁ কৈ যাবি হ'লতো হ'ব দা দেখা যাব তোক এজনীলৈ ফোন এটাকে কৰি লওঁ ঘৰত বা আছেনে নাই আকৌ এতিয়া মাতি ল'লে হয় হেল্ল' ঘৰত কোনো নাই সোমা ঘৰত কোনোৱে নাই তহঁতৰ তেতিয়াহ'লে গৈ আছো হ'ব দে আছনে সোমাই আহিলি বহ মই চকীখন আনোগে দেই বাহিৰতে বহিম দেই ভিতৰত বৰ গৰম হ'ব বাহিৰতে বহিম ইমান গৰম ভিতৰত
ভালনে যেনে তেনে আছো আৰু তোৰ ক মোৰ ভাল বেয়া মাজতে দেখিছ নহয় ৰ'দডাল যিডাল গৰম তাকে তোৰ আকৌ ঘৰতে কিয় পাইছে এখন পিন্ধি থাকিবলৈ ইমান গৰম বোলো অকমান লগাই লওঁ তাই গাতহে গৰম উঠিলে আৰু কিবাহে দেখি পাওঁগে চোন চশমাখন নলগালে মানে আইঅ এইখন লগাই লগাই তই কণা হবি এতিয়া এইফালে ৰাস্তাৰ ফালে ল'ৰাকেইটাও চাই ভাল লাগে নহয় ল'ৰা আহেও আজিকালি কথা সেইটো তাৰমানে তোৰ ভাগৰ ছানগ্লাছখন লগাই থাকিলে মানে অকমান আৰু ভাল লাগে আৰু কিবা এটা তেতিয়াহে ল'ৰাবোৰে ঘূৰি ঘূৰি চাব ন ল'ৰাবোৰ চাব লাগে তই ইয়াত বহি থাক মই আনিলোৱেই উলিয়া মোৰ ভাগৰ উলিয়ালি খুলি লওঁ খুলি ল সেইখন নহ'লে কিবাহে লিখিব বিয়া তই এতিয়া তাকেহে দেই মাছতে খেদিব নহ'লে তই এইবোৰ কি লিখিলি কব অঁ কোলাতে লিখিলে দেখিয়ে নাপাম নহয় পাছত বোলে এইবোৰ কি লিখিলি নাম্বাৰো নাপালো পৰীক্ষাত ফেইল কৰি থাকিলো দুইজনী দিব আৰু হেৰি নহয় পূজা পাইছেহি নহয় তাকেহে পাই কাপোৰ ক'ত যাবি চাপোৰ ল'লিয়ে নেকি ন ক'ত যাবি পূজা চাবলৈ তাকে কৈ আছো ক'ৰবালৈ যাওঁ বৈ বৈ বুলি এতিয়া মায়ে তাকেহে কি কৰা দেই কি ল'বি বাৰু পূজাত কিনি দিয়ে নে নিদিয়ে সন্দেহে আছে গালিয়ে পাই থাকেচোন হয় পৰীক্ষা পক মই যাওঁ এতিয়া যাওঁ নে নাযাওঁ নে পূজা চাবলৈ যাওঁ নাপায় মোকো ঘৰত এতিয়া যাবহে আৰু পঢ়াত ধান্দা নাই ফাইনেল দিবি এইবাৰ ক'ব এতিয়া পূজা চোৱা বয়স নে তোৰ পঢ়া বয়স ক'ব চেচ আৰু গালিগাল খাম আৰু তাৰপিছত সোমাই থাকিব লাগিব আৰু পূজা কাপোৰ ল'বি নেকি পূজা চাবলৈ যদি নিদিয়া কিনো কাপোৰ কিনিবি হয় হেৰি নহয় মিছ'টোকে বৰ ধুনীয়া ধুনীয়া কাপোৰ আহিছে এওঁলোকে অফাৰ দিব নহয় আৰু পূজাৰ আগত যে চেল দিব নহয় গম পাৱ নাই সেই তেতিয়া কিনিব লাগিব দুযোৰমান ভাল ভাল দুদিন অলপ ওলাবি দেই দেই অৰ্ডাৰ কৰিম পূজা চাবলৈ যাব নাপালেও ঘৰতে বহি থাকিম আৰু তই আমাৰ ঘৰলৈ আহিবি আকৌ অঁ তহঁতৰ ঘৰলৈ আকৌ মই যাবলৈ পাম নাপাওঁ আকৌ আমাৰ আকৌ মা যিহে যাবই নিদিয়ে কেনে ঘৰতে সোমাই থাকিবলৈ কয় আকৌ মই পাৰিলে আহিম বাৰু এপাক আহিবি চাব লাগিব নহয় চোলা অঁ আমাৰ মাকো ক'ব লাগিব মা চেইন এটা ল'লো নহ'লে কাপোৰ এযোৰ লৈ বৰ ধুনীয়া ধুনীয়া আহিছে মই মাক ফুচলাব লাগিব তেতিয়াহে দিব নহ'লে নিদিবই এজনীয়ে কিনিবলৈ সেইটোৱেইটো গম পাৱ নাই কি কথা বাৰু মই চোন গমেই নাপাওঁ মইনা জীয়েকজনী বোলে বিয়া পাতিলে বোলে হে ইমান সৰুতে বিয়া পাতিলে সঁচাকে ন তাকেহে পাই আৰু চোন ঘৰৰ পৰা মাকে ক'লৈকো ওলাই যাব নিদিয়ে আমাৰ নিচিনাকেতো থাকিব নিদিয়ে তাকেহে আমাতকে সৰুহে ছোৱালীজনী ন বাৰু মাকে চোন আমাক বৰ কৈ আছিলে বোলে তহঁতি বোলে বেয়া হৈছ বোলে তাকে এতিয়া ছোৱালীজনীলৈকে মেট্ৰিক দিবহে লৈকে ছোৱালীজনী বা পঢ়াব লাগে নে এতিয়া তাই পঢ়া বয়স তাই নিজৰ জীৱনটো নিজে ধ্বংস কৰি লৈছে ৰাম ৰাম সঁচাকে দেই এইবোৰ ছোৱালী যে কি কয় খাব ল'ৰাটো বোলে একোৱে নকয় বোলে অকল বোলে ঘৰত বোলে বহি থাকে আৰু মই খালে আৰু ছোৱালীজনীয়ে কি কয় খাব আৰু ল'ৰাটো বোলে হেৰি মাকজনী নাই বাপেকটো আছে তাৰপিছত ভনীয়েকজনী আছে ভনীয়েকজনী ককায়েকে পঢ়াই আছে আৰু স্কুললৈ অনা নিয়া কৰে আৰু বাপেকে খুৱাইছে আৰু সেয়াই আৰু এতিয়া তাইহে জানে কি কয় তেনেকুৱা হ'ব বুলি ভবা নাছিলো আকৌ দেই সঁচাকে দেই ইমান একদম মাকে লোকৰ কথা ইমান গাই ফুৰে আমুকৰ জীয়েকজনী কি চাবি তামুকৰ জীয়েকজনী কি চাবি এতিয়া তাৰ নিজৰ জীয়েকজনীয়ে গ'ল সেয়াহে আকৌ সেইকাৰণে কৈ থাকিব নাপায় আকৌ লোকৰ হাঁহিবই নালাগে হয় নে বাৰু দেখিলো নহয় এতিয়া দেখিছ নাই সেইটোৱেতো এতিয়া বেলেগৰ এজনী যোৱা হ'লে একদম গোটেই গাঁওখন ভুনভুনা কৰিলেহেঁতেন নহয় গোটেই উলিয়াই পৰিলেহেঁতেন আমাৰ ঘৰত ক'ব হেৰি নহয় আজি আমুকৰ জীয়েকক দেখিছিলো নহয় সেনেকে ক'ব আৰু তাৰপিছত আমাৰ মায়ে গালি দিব লাগি যাব আৰু দেখিছ নহয় পঢ়াত ধান্দা নাই লোকে চা ইমান পঢ়ি শুনি ইমান ধুনীয়াকে পাছ কৰিছে তহঁতৰবোৰ অকল মোবাইলৰ ধান্দা আৰু সেই বাটত মানুহ কেইটা গৈছে সেয়া চাই থাকিবি সেইজনীৰ পৰা মই বহুত দিন গালি খালো নহয় গম পাৱ নাই তাই আকৌ ঘৰতে সোমাই থাকে মই আকৌ ওলাই ঘূৰি নুফুৰো জানো কি হৈছে নেকি গালি পাৰি থাকে গালি পাৰি থাকে তই বোলে আমুকৰ মইনা জীয়েকে বোলে অকল বোলে ভিতৰতে সোমাই পঢ়ি থাকে বোলে মেট্ৰিক দিব এতিয়া তই বোলে ফাইনেল দিবি এতিয়া বোলে তই ফেইল কৰিবি এতিয়া বোলে তেনেকে বুলিহে কয় আকৌ মোক সেইজনী পৰা গালি পাৰি থাকে মানে তহঁতৰ মাও কমটি নহয় দেই ভালেই হ'ল এতিয়া গ'লগে ক'ব পাৰিম দিয়া আজি কমগে ৰ মাক গৈ পিনে ঘৰত কৈ দিবিগেচোন ক'বগে লাগিব কবিগে আৰু মা বুলি হেৰি মইনা জীয়েকজনী পলা নহয় বুলি সেইজনী তই খুব গুণ গাই থাক নহয় এতিয়া যা আকৌ মাৰ আগত খবৰ এটা লগে বুলি কবি ক'বগে লাগিব আজি ইমান সৰুতে বিয়া পাতি লৈছে এইবোৰ মৰিব কোনোবা দিনাখন সৰুতে মৰিব এইবোৰ কোন আছে পাছফালে আছে নেকি বাৰু কি কৰি আছে ইয়াত মই মনে মনে শুনিহে আছিলো কি কথা পাতি আছ তহঁতি তহঁতি পদেকৰ ঠাণ্ডাত তহঁতি পূজা বস্তু কথা পাতি আছ মই আজি মাক লগাই আছো নলগাবি নলগাবি আকৌ সেইবোৰ কেলে লগাবি নাই এজনীয়ে কৈছে মাংস ভাত খুৱাবলৈ মাক
কেলে প্ৰজেক্ট বনোৱা দেখি এতিয়া হন ততি পূজা কথা পাতি আছ প্ৰজেক্ট নিখাই নাই মই কৈ দিম মাংস ভাত প্ৰজেক্ট আমি লিখিবলৈ লৈ আছো ন দুজনে মিলাই আছো ক বোলো কিনো লিখিলে হোৱা নাই ৰচোন আৰু এপাতো লিখা নাই ইফালে এপাতো লিখা নাই কিবা লিখো বুলিলে লিখিব নোৱাৰে লিখিম ৰচোন আমি কথা পাতিছো কিমান দিনৰ মূৰত লগ পাইছো ন বাৰু পাতি লিখো ন ইমান দিন স্কুল বন্ধ হ'ল পৰীক্ষা শেষ হৈ এতিয়া কাইলৈ পৰহিলে প্ৰজেক্টটো দিবগে লাগে বনাবলৈ অকণমান এই আমি আইডিয়া চাইডিয়া লৈ লৈছো অকণমান কিমান দিনৰ মূৰত লগ পাইছো ন বাৰু মই শুনিছো নহয় আকৌ পূজা বোলে মিছেজ বোলে ফ্ৰী বোলে বস্তু আহি আছে তাই বোলে হেৰি চেন কিনিম তাই বোলে কাপোৰ কিনিম এইবোৰ নহয় পূজা বুলি ল'ম টুকু লৈ দিম দে পূজালে টুকু লৈ যাম আমাৰ লগত গ'লে নকবি দেই তই নকবি আকৌ ঘৰত তহঁতি যদি মোক ল'বলে না দুজু কাপোৰ আৰু চেন দুজনে দুডাল কিনিব লাগিব পাৰিবি নে নোৱাৰ আইঐ ৰাম ৰাম খালি দুজু কেনেকে দিম বাৰু নিজলৈকে পইচা নাইকিয়া হৈছে ল'বলৈ আমি চাকৰি নাপাওঁ বোলে সেই বোলে কাপোৰ কিনিম বোলে কাপোৰ কিনিবলৈ ক'ৰ পৰা পইচা ওলাই আমি কৈহে আছো এতিয়ালৈকে পইচা হাতত পোৱাহিয়ে নাই নহয় যদি পইচা হাতত পোৱাহি নাই তেনে মা হাতলৈ যাব কথা হ'ব না তোৰ কথা বেয়াকে পাতি আছিলি মা কথা বেয়াকে পাতি আছিলি চব মই লগাই দিম এইফালে যাবগে তহঁতৰ টিকা ধবং বজিব আইও নলগাবি নকবি কৈ দিবি হয়তো নকবি মানে নকবি ভাইৰক আমাৰ বায়ে তহঁতৰ ভাইৰক গৈ চকলেট দিয়েগে মোকতো নিদিয়ে এইকাৰণে হৈ যাব দেই এই হ'ব দে তোক মই ডাঙৰ চকলেট এটা আনি দিম খাবি কিমান খাৱ আকৌ মোক কথা ক'লে নুশুনাই এটা ভাইটি আকৌ মোক কিমান কথা ক'লে শুনাই আকৌ সেইটো কাৰণে চকলেট সি ঘৰত কিমান কাম কৰে আকৌ চাবিগেচোন মানে বাইকে কামেই নকৰে আমাৰ বাইজনী নিচিনা আমাৰ বাইজনী মতামুহি কি গান গাব হ'ব তোক মই ডাঙৰ চকলেট এটা আনিম চশমা চা এইখন দে মতামুহি চশমা লৈ ঘৰত মোক কাম কৰাই আৰু মোক চকলেট হ'ব তই ইমান কাম কৰে তোক মই ডাঙৰ এটা আনিম বোলো আকৌ পূজালে যলে যাওঁ নহয় তলে লৈ যাম যদি যাবলৈ পাওঁ পূজালে নাযাওঁ বোলে নহয় যদি পাওঁ তেতিয়া লৈ যাম আৰু যদি নোৱাৰো তেতিয়া বাদ দিবি আৰু তেতিয়া বাদ দিবলৈ নাই তেতিয়া হৈ যাব হ'ব মই যদি যাব নিবা তোকনো ক'বা লৈ যাম ই লগাই দিম কৈছা লগাই দে লগাই দে উপায় নাই ক'বা নো এতিয়া কাপোৰ দুযোৰ আনি দিবি ক তহঁতি ল'ব পাৰিবি মোলে কিনি দিব নোৱাৰ এইবোৰ প্ৰজেক্ট চজেক্ট নকওঁ বাদ দে থ ই লগালো ভাত খাওঁগে ব'ল নকওঁ যা ৰ কিতাপখিনি ভৰাই লওঁ শাক ভাজিব দেখাগে মই আকৌ মাংস ভাতখিনি খাই দিলো নহয় আকৌ কি কৰিলি অখিনি খাই পেলালি অ মই লগৰজনীৰ কাৰণে আনিবলৈ কৈছিলো মা কিবা মাংস তোক আনিবলৈ কৈছিলো নেকি লগৰজনীৰ কাৰণে আনিব কৈছিলি হয় কিন্তু তই লগৰজনী কি কাৰণে মাতিছিলি প্ৰজেক্ট বনাবলৈ প্ৰজেক্ট বনালি জানো সেই পূজা কথাই পাতি থাকিলি সেইকাৰণে মই খাই পেলালো আৰু মন গ'লে ইমান দিনৰ মূৰত আহিছে লগৰজনী মই বোলো ভাত এসাঁজ খোৱা মাংস হেৰি মাক ক'লো তাৰ মায়ে ক'লে আনি দিম তহঁতি বোলে বনাই মেলি খাবি মই বনাই থৈ দিছিলো আৰু তই গৈ মাংসখিনি খাই পেলালি তই মোক ধ্বংস দিলি আইজনী লগৰ ছোৱালীজনীয়ে আকৌ পূজা কথা পাতিবলৈ আহিছিলে পূজা কথা পাতিবলৈ নহয় প্ৰজেক্ট কৰিবলৈ আহিছিলে তাৰপিছত আৰু ইমান দিনৰ মূৰত লগ পাইছো কথাটো ওলাবই পাতি থাকিলে সেইটো কাৰণে কি কৰিম কি নকৰিমকে এনে পূজা কথাকে পাতিলো আৰু পূজাত কি ল'বি কি নল'বি তাৰপিছত কাপোৰ লৈ দিম ক'লো আৰু পূজাৰ কথা লিখিব লাগিছিলে প্ৰজেক্টটো বনোৱাই নহ'ল নহয় আজি ভালেই হ'ল মই আজি কৈ দিম ৰ তই মাক কৈ নিদিবি আৰু কমেই ভাত এতিয়া খাবগৈ লাগিব নহয় অকল তেল সোপা আছে তই মোক আৰু চেঞ্জ দিলি আৰু দেই ৰ নিৰামিষকে বনাব লাগিব এ হ'ব দে ভাত চাত নাখাওঁ এতিয়া বহুত দেৰি হ'ল নহয় প্ৰজেক্টটো বনোৱা নহ'ল মায়ে এতিয়া ঘৰত গালি পাৰিব আকৌ এইজনী ভণ্টিয়ে যদি লগাই দিয়েগে মোৰ আজি আৰু পিঠিতে ধূলাই পৰিব চাগে দেই যাওঁগে থাক এ হ'ব নেলাগে এতিয়া ভাত চাত খাই দিবলৈ সময় নাই ইমান দেৰি হ'ল মায়ে চাগে ৰখি আছে পদূলি বাটতে চাই এই ডিম এটা আছিলে হ'বলা তাকে বনাওঁগে দুজনী অকণমান খাম আৰু নেলাগে দে হ'ব ডিমো খাই পেলালি ভাল এজনী আমাৰ ঘৰত শনি এজনী সোমাই হ'ব মই যাওঁগে দে আকৌ কেতিয়াবা যাওঁ বেয়া চেয়া নাপাবি দেই নেপাওঁ বেলেগ এদিনাখনিয়ে খুৱাম ভালকে তোৰ লগৰ ছোৱালীজনী আহিছিলে তই একোকে নোখোৱালি নে বাৰু মাংস আনিবলৈ কৈছিলো আৰু মায়ে মাংস চাংস আনি থৈ গ'ল তই আকৌ খাই পেলালো বুলি ক'লি এতিয়া লগৰজনী মই সুন্দা ভাত খুৱাই পেলাই লাষ্ট পাই মৰিলেহে হ'ব আৰু ইমান দিনত আহিছে লগৰজনী মই এটা কথা ক'বলৈ থাকিয়ে গ'ল নহয় কৈছো দেই এতিয়া কি মই আকৌ মাংস ভাত খোৱাই নাই তই কেলে এনে ক'লি মই ডিমো খোৱা নাই তুমি গুচি গ'ল যে এতিয়া তই কেলে এনে ক'লি মই আকৌ ভাই পানী দালি ভাত খালো মায়ে মোক মাৰিছিলে আকৌ লগৰ ছোৱালীজনী আহিব বোলে কি হয় খাবলৈ মই সেইকাৰণে কৈ দিলোঁ আৰু মই খাব নাপালোঁ তোকো খাব নিদিলোঁ তই এনেকুৱা আৰু মই মায়ে আহিলে তোক আজি গালি খুৱাম মইহে খুৱাম আকৌ মই কৈ দিম নহয় আকৌ মাংস আছিলে এজনে নোখোৱালে মই খোৱা কৈছিলোঁ এজনীয়ে কৈছে কি বোলে খাই হৈ লওক বোলে মই খামগৈ বোলে এজনী গৈ লওক বোলে তাৰপিছত মই কৈ দিম নহয় আকৌ মই লগৰজনীক ফোন কৰি দিম নহয় হেৰি বোলো তোক আজি বোলো ভণ্টিয়ে বোলো মাংস ভাত খাবলৈ কৈছিলে নহয় কৈ দিম নহয় মই তেনেকৈ কৈ দিম নহয় আকৌ এই কাৰ কথা পাতিছিলি
তই যে সঁচাকৈ দে কেলৈ বা তই এনেকুৱা হ'লে তই চাচোন লগৰ এজনী আহিলে সেয়াও প্ৰজেক্ট কৰিবলৈ আহিলে সেয়াও তই একদম শান্তি চেক কৰিবলৈ নিদিলি কথা দুটামান পাতিলোঁ সেয়াও লগা কৈ আছ ভাত খাবলৈও শান্তি নিদিলি মাংসখিনি খাই পেলালোঁ তোৰ লগত মোক নহ'ব দেই নহ'ব যাবি তোক চকলেটটো দি দিম বাৰু সিহঁতৰ ভাইটিলৈ থোৱা চকলেটটো তই লৈ ল'বি এতিয়াহে গম পাইছোঁ কিবা এটা কাম চলি আছে বাৰু তই দেই ৰ মাক ক'বলৈ দে সকলো কথা লগাম ৰ একো কথা লগাব নালাগে মোৰ চকলেটটো খাবলৈ মন চন নাই মোক চকলেট খাবলৈ মন নাই মোক কথা লগাবলৈ হ'ব যা লগাই দিবি যা